हेलो गाइज मोर चेनेलলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই কাটা নিমকি বনাম বুলি ভাবিছো। আপোনালোকেও চাওকচোন। এয়া মই ময়দা ললো। মই ইয়াত কোলা কালজিৰা কেইটামান লৈ লৈছো। মই এয়া বাকি দিম ইয়াত আধা চামুচ মান নিমখ দিব, তেতিয়া খাই ভাল লাগিব। অকন চোকা হলেও ভাল লাগে কাটা নিমকিখিনি। মই এতিয়া ৰিফাইনখিনি সানি লম চাওকচোন। এয়া মই ৰিফাইন দি সানি লৈছো। এতিয়া মই পানী দিম। মোৰ এয়া সনা হৈ গ'ল এইখিনি। এয়া মই এনেকৈ লাডু কৰি লৈছোঁ। এতিয়া মই বেলি পেলাই কাটি পেলাই দেখুৱাম। এতিয়া মই গোলখিনি কৰি ল'লোঁ। এতিয়া মই বেলিম। মই ৰুটিৰ নিচিনাকৈ বেলি লৈছোঁ। বেলি লৈ পেলাই এতিয়া মই কাটি দেখুৱাম। এয়া চাওক, এনেকুৱা পজিশ্যনত কাটিলেই হ'ল। ডাঙৰকৈ বনালেও ডাঙৰকৈ কাটিলেই হ'ল, একো কথা নাই। কাটি ল'লোঁ। এয়া চাওকচোন, এনেকৈ থৈ দিব। মই বেলি পেলাই কাটি ল'লোঁ। ভিডিঅ'টো চাব শেষলৈকে। মই এতিয়া ৰিফাইন দি দিছোঁ। আপোনালোকে খোৱা তেলত নাভাজিব। ৰিফাইনত ভাজিলে মচমচীয়া হ'ব বস্তুটো। মই ইমানখিনি দি দিছোঁ। এয়া মই কেইটামান দি দিছোঁ। এয়া ৰঙচুৱা হৈ গৈছে। মোৰ মানে এয়া হৈছে, মই কাঢ়িম এতিয়া। এয়া দেখিছে মোৰ কাটা নিমকি হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।